মতু তুমি কি কৰিছে তাত? মই ৰাতিপুৱাৰ পৰাই বিচাৰি আছো তোমাক। পাতলু, আজি মোৰ বহুত দুখ লাগিছে। এই পৃথিৱীত জীয়াই থাকিব মন নোযোৱা হৈ গৈছে। মতু, তেনেকা নকবা। মোৰ বুলিবলৈ তুমিয়ে আছে। তুমিও যদি মোক এৰি গুচি গ'লে মই এই পৃথিৱীত কেনেকৈ অকলে জীয়াই থাকিম? পিছে কোৱাচোন, কিয় তোমাৰ আজি ইমান দুখ লাগিছে? পাতলু, চবে মোক বেয়া বুলি কয়, চবে মোক ঘিণ কৰে। মই কিবা এটা কৰিব বিচাৰোঁ, কিন্তু মানুহে নুবুজে। মতু, তুমি নাজানো নেকি? এজন মহান ব্যক্তি এগৰাকীয়ে কৈছিল, আনে তোমাৰ বিষয়ে কি কৈছে, দিছ ইজ নট ইম্পৰ্টেণ্ট, বাট তুমি যে কিবা এটা কৰিছে, দিছ ইজ মষ্ট ইম্পৰ্টেণ্ট। গতিকে আনে তোমাৰ বিষয়ে কি কৈছে তাৰ ওপৰত গুৰুত্ব নিদিবা। মাত্ৰ তুমি নিজৰ উদ্দেশ্যত দৃঢ় হৈ থাক। তোমাৰ উদ্দেশ্য যদি মহান হয়, সমাজে নিশ্চয় এদিন তোমাক বুজিব, তোমাৰ আদৰ্শক আঁকোৱালি ল'ব, অনুসৰণ কৰিব। অলপ ধৈৰ্য ধৰা মতু, অলপ অপেক্ষা কৰা। আৰু এটা কথা মনত ৰাখিবা মতু, বিফলতাই মানুহক সফলতা আনি দিয়ে। গতিকে বিফলতাক বিফলতা বুলি তুমি নাভাবিবা, বিফলতাক সফলতাৰ প্ৰধান শস্ত্ৰ হিচাপে গ্ৰহণ কৰিবা। পাতলু, তুমি সঁচাকৈ বহুত ভাল। এই জীৱনত যিমানেই দুখ আহিলেও তোমাক এৰি গুচি কেতিয়াও নাযাওঁ মই। যেতিয়ালৈকে তুমি জীয়াই থাকিব, তেতিয়ালৈকে মই জীয়াই থাকিম। ব'লা মইতো ঘৰলৈ যাম এতিয়া। আপোনালোকক বহুত বহুত ধন্যবাদ আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে। আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। ধন্যবাদ।